বন্ধুসকল কল্পনা কৰক এদিন হঠাতে বিশ্বৰ তেল যোগান বন্ধ হৈ গ'ল। পেট্ৰল পাম্পত দীঘল লাইন, বিমান বন্ধ, কাৰখানা বন্ধ, খাদ্যৰ দাম বহুত আৰু সমগ্ৰ বিশ্ব অৰ্থনীতি কঁপি উঠিছে। এইটো কোনো চিনেমাৰ দৃশ্য নহয়, ই হৈছে আজিৰ বাস্তৱতা। ইৰাণ যুদ্ধই বিশ্বত দেখুৱাই দিলে 21শ শতিকাতো তেলেই বিশ্ব ৰাজনীতিৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। আমি আজি বুজিম কেনেকৈ আমেৰিকাই তেলৰ জৰিয়তে বিশ্ব ৰাজনীতি নিয়ন্ত্ৰণ কৰে, কেনেকৈ পেট্ৰডলাৰ ব্যৱস্থাই আমেৰিকাক ছুপাৰ পাৱাৰ কৰি ৰাখিছে, আৰু কিয় বিশ্ব এখন নতুন অৰ্থনৈতিক যুদ্ধৰ দিশে আগবাঢ়িছে। প্ৰথমে এটা গুৰুত্বপূৰ্ণ কথা বুজি লওঁ, বিশ্বৰ প্ৰায় সকলো দেশেই তেলৰ ওপৰত নিৰ্ভৰশীল। গাড়ী চলাবলৈ, বিমান উৰুৱাবলৈ, কাৰখানা চলাবলৈ, বিদ্যুৎ উৎপন্ন কৰিবলৈ সকলোতে তেল লাগে। মানে তেল অবিহনে আধুনিক সভ্যতা প্ৰায় অচল। এই কাৰণেই যি দেশে তেল নিয়ন্ত্ৰণ কৰে সেই দেশৰ হাতত বিশ্ব অৰ্থনীতিৰ ডাঙৰ ক্ষমতা থাকে। এতিয়া আহক পেট্ৰডলাৰ বিষয়টোলৈ। 1970 দশকৰ পৰা বিশ্বৰ অধিকাংশ তেল বিক্ৰী হৈছে আমেৰিকান ডলাৰত। মানে যদি ভাৰত, চীন বা জাপানে তেল কিনিব বিচাৰে প্ৰথমতে ডলাৰ লাগিব। ইয়াৰ ফলত কি হয়? সমগ্ৰ বিশ্বৰ ডলাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল আৰু আমেৰিকাই নিজৰ মুদ্ৰাক বিশ্বৰ আটাইতকৈ শক্তিশালী মুদ্ৰা ৰূপে তুলিলে। এইটোৱে পেট্ৰডলাৰৰ ব্যৱস্থাৰ মূল শক্তি। কিন্তু এতিয়া সেই ব্যৱস্থা ভাঙিবলৈ আৰম্ভ কৰিছে। কাৰণ আমেৰিকাই যেতিয়া ৰাছিয়া, ইৰাণ আৰু ভেনেজুৱেলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে, তেতিয়া এই দেশবোৰে ক'লে আমি ডলাৰত তেল বিক্ৰী নকৰোঁ। চীনেও নিজৰ ইউৱান মুদ্ৰাক শক্তিশালী কৰিবলৈ চেষ্টা কৰিলে। ইৰাণে হৰমুজ প্ৰণালীৰে যোৱা টেংকাৰসমূহক ইউৱানত লেনদেন কৰিবলৈ দাবী জনাই বিশ্বক আচৰিত কৰি তুলিলে। এইটোৱে আমেৰিকাৰ বাবে এক ডাঙৰ চিন্তা। কাৰণ যদি বিশ্বই ডলাৰৰ সলনি আন মুদ্ৰা ব্যৱহাৰ কৰা আৰম্ভ কৰে, তেন্তে আমেৰিকাৰ অৰ্থনৈতিক শক্তি দুৰ্বল হ'ব পাৰে। কিন্তু এইখিনিতেই খেলখন আৰু বেছি ইণ্টাৰেষ্টিং হয়। এসময়ত আমেৰিকা মধ্যপ্ৰাচ্যৰ তেলৰ ওপৰত বহুত নিৰ্ভৰশীল আছিল। কিন্তু 2010ৰ পিছত সেয়া অইন বিপ্লৱ হৈছিল আৰু নতুন প্ৰযুক্তিৰ সহায়ত আমেৰিকাই মাটিৰ গভীৰতাৰ পৰা বহুত তেল উলিয়াবলৈ সক্ষম হৈছিল। ফলাফলত আজিৰ দিনত আমেৰিকা পৃথিৱীৰ 1 নম্বৰ তেল উৎপাদক হৈ পৰিছে। এইটোৱে সম্পূৰ্ণ ভূ-ৰাজনৈতিক খেলখন সলনি কৰি পেলাইছে। ইয়াৰ পিছত আমেৰিকাৰ নীতি সলনি হ'ল। আগতে আমেৰিকা তেলৰ বাবে মধ্যপ্ৰাচ্যৰ ওপৰত নিৰ্ভৰ কৰিছিল। এতিয়া বহু ক্ষেত্ৰত মধ্যপ্ৰাচ্যই আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল। আৰু ইয়াৰ ফলত আমেৰিকাই তেলক এক প্ৰকাৰৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। যি দেশে আমেৰিকাৰ কথা নুশুনে তাৰ ওপৰত নিষেধাজ্ঞা কৰিছে আৰু তেল বিক্ৰী বন্ধ কৰি দিছে, অৰ্থনৈতিকভাৱে দুৰ্বল কৰিছে। ইয়াৰ উদাহৰণ ইৰাণ, ভেনেজুৱেলা, ৰাছিয়া আৰু কিউবা। ইৰাণ যুদ্ধৰ এই বাস্তৱতাক স্পষ্ট কৰি দিলে যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত বিশ্বৰ বহুত তেলৰ মূল্য বহুত বৃদ্ধি হ'ল। বিশ্বৰ বহু গৰীব দেশত মুদ্ৰাস্ফীতি বৃদ্ধি পালে। আমাৰ ৰাজ্য অসমতো গেছ আৰু তেলৰ দাম বাঢ়িল, খাদ্যৰ দাম বাঢ়িল, সাৰৰ সংকট আহিল। কাৰণ সাৰ উৎপাদনৰ বাবে শক্তি লাগে, শক্তিৰ বাবে আমাক তেল আৰু গেছ লাগে। খাদ্য সংকট অৱশেষত ঘটিল। আনফালে কোনে বেছিকৈ লাভ কৰিলে? তেল কোম্পানীবোৰে। এক্সন মোবিল, চেভৰন, BP, শ্বেল আদি আমেৰিকাৰ কোম্পানীবোৰে বহুগুণে লাভ কৰিলে। ইউৰোপত এতিয়া ৰাছিয়াৰ সলনি আমেৰিকাৰ পৰা অধিক তেল আৰু গেছ কিনিবলৈ বাধ্য হৈছে। মানে যুদ্ধত সাধাৰণ মানুহে ক্ষতি পাইছে, কিন্তু ডাঙৰ কৰ্পোৰেট কোম্পানীবোৰে মিলিয়ন ডলাৰৰ উপাৰ্জন কৰিছে। আহক এতিয়া OPEC লৈ। OPEC হ'ল তেল উৎপাদনকাৰী দেশসমূহৰ সংস্থা। ইয়াৰ লক্ষ্য হ'ল একেলগে কাম কৰি তেলৰ মূল্য নিয়ন্ত্ৰণ কৰা। এই সংগঠনটো 1960 চনত গঠন হৈছিল। সেই সময়ত বহু এছিয়ান আৰু আফ্ৰিকান দেশ স্বাধীন হৈছিল। এই দেশবোৰে বিচাৰিছিল যে নিজৰ তেলৰ লাভ পশ্চিমীয়া কোম্পানীবোৰে নহয়, নিজৰ দেশৰ উন্নয়নৰ কামত ব্যৱহাৰ হ'ব লাগে। কিন্তু আমেৰিকাই বহুদিন ধৰি OPECক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আহিছিল। কাৰণ OPEC শক্তিশালী থাকিলে পশ্চিমীয়া তেল কোম্পানীবোৰৰ ওপৰত নিয়ন্ত্ৰণ কমে। এইকাৰণে UAE OPECৰ পৰা ত্যাগ কৰাটো আমেৰিকাৰ কূটনীতিক জয় বুলি কোৱা হয়। বন্ধুসকল, এই সমগ্ৰ ঘটনাটো স্পষ্ট হৈ পৰিছে যে বিশ্বৰ ডাঙৰ যুদ্ধবোৰৰ পিছত কেৱল আদৰ্শ বা গণতন্ত্ৰ নাথাকে, বহু সময়ত তাৰ পিছত থাকে তেল, টকা আৰু ক্ষমতা। আজি বিশ্বৰ তেল কেৱল ইন্ধন নহয়, তেল হৈছে ভূ-ৰাজনীতিৰ মাষ্টাৰ কি। যি দেশে তেল নিয়ন্ত্ৰণ কৰে সেই দেশেই বহু ক্ষেত্ৰত বিশ্ব ৰাজনীতি নিয়ন্ত্ৰণ কৰে। কিন্তু ডাঙৰ প্ৰশ্ন হ'ল, বিশ্ব কি ধীৰে ধীৰে ডলাৰৰ পৰা আঁতৰি গৈছে নেকি? যদি চীনৰ ইউৱানে নতুন মুদ্ৰা হ'ব পাৰে নেকি? আমেৰিকাই নিজৰ আধিপত্য বজাই ৰাখিব পাৰিবনে? আহিবলগীয়া বছৰবোৰত এই সংঘৰ্ষ আৰু অধিক বেছি তীব্ৰ হ'ব।
ইয়াৰ প্ৰভাৱ কেৱল মধ্যপ্ৰাচ্যত নহয়, ভাৰত, বাংলাদেশ, আফ্ৰিকা, ইউৰোপ সমগ্ৰ বিশ্বতেই পৰিব। পেট্ৰডলাৰ ব্যৱস্থা ভাঙি পৰিব নেকি? আমেৰিকাই আগৰ দৰে বিশ্বৰ তেল বজাৰত আধিপত্য বজাই ৰাখিব পাৰিবনে? কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।